এয়া মই বিহুৰ কাৰণে তিল পিঠা, মিঠৈ, ধূপ পিঠা, তেল পিঠা, নাৰিকলৰ লাড্ডু আৰু তিলৰ লাড্ডু বনাই ৰেডি কৰি ল'লোঁ। এয়া হ'ল মাখিয়তী পাত। এই গছডালক টিকনি বৰুৱা বুলি কয় আৰু এই টিকনি বৰুৱা গছডাল আমি যোনখন মেইন দৰ্জাৰে ওলোৱা সোমোৱা কৰোঁ সেই দৰ্জাখনৰ ওপৰত আমি ওলোমাই লগাই থওঁ। এয়া হ'ল জেতুকা। মানুহজনে বজাৰৰ পৰা আনি দিছে আৰু এয়া গৰু বিহুৰ দিনাখনি ল'ব লাগে জেতুকা। হাতত ল'লে মানে ছালৰ কাৰণেও ভাল, গতিকে এয়া গধূলি আমি পিচি হাতত লগাম। মাল আছে পুৰা, মাল পুৰা মাল দেখিলে নাই? মাল পুৰা আছে নে নাই? এয়া হ'ল আমলৰি টোপ। এয়া অলপ অলপকৈ হ'লেও প্ৰত্যেকটো বস্তু আনিছোঁ আৰু ল'ৰাটো দেখাইছোঁ। প্ৰত্যেকটো বস্তুৰে যে কিছুমান গুণ থাকে, যেনেকৈ ধৰক এই আমলৰি টোপটো খালে মানে মানুহৰ এৱা নাভাগে বুলি কয়, নাকৰ পৰা যিটো তেজ ওলায় সেইটো নোলায় বুলি কয়। গতিকে সিহঁতেও চাওক প্ৰত্যেকটো বস্তুৰে কিছুমান গুণ থাকে। এয়া হ'ল 100 এবিধ শাক। এয়া আমাৰ কণী যুঁজ দেই। এয়া জাক দিবলৈ লৈছোঁ। ইয়াত আছে খেৰ, এয়া তুঁহগুৰি আৰু এয়া ভাং গছ। এয়া নহৰু খুন্দি তাত পানী দি লৈছোঁ। এতিয়া এয়া ঘৰৰ চাৰিওকাষে ছটিয়াম আৰু এয়া নহৰু পানী ছটিয়ালে বোলে এতিয়া গৰম দিন আৰু তেতিয়া সাপ নাহে, কোৱা শুনিছোঁ আৰু, কিন্তু কিমান দূৰ সত্য এইটো নাজানো। এনেদৰে নাহৰ পাতত লিখিছোঁ শ্লোক। এয়া নাহৰ পাতত মহাদেৱক স্তুতি কৰি শ্লোক লিখা হৈছে। দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰং বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে। আৰু এই শ্লোকটো লিখিছোঁ যাতে ঘৰৰ কোনো অপায় অমংগল আৰু ধুমুহা বতাহ বৰষুণৰ পৰা ৰক্ষা পাবলৈ এনেদৰে ভিতৰত লিখি ৰখা হয়। বিহু বুলি আমাৰ এসাঁজ এনেদৰে বনালোঁ আজি। বেঙেনা পিটিকা, 100 এবিধ শাক, মাছ ফ্ৰাই, গাহৰি মাংস, আমলৰি টোপ, বনশাক দিয়া দাইল আৰু সৰু মাছ, টেঙা, জলকীয়া, চালাড। এয়া জেতুকা পিচি ল'লোঁ পটাত, তাৰপিছত লগাম এতিয়া হাতত। এয়া জেতুকা লগাইছোঁ, দুইখন হাততে জেতুকা লগাম এতিয়া। এয়া আমাৰ অম্লানে জেতুকা লগাই দিছে। ওপৰত দিয়া।
হৈ গ'ল।